নাই নহ'ব হাগ্ৰামা কোনোবা আহিব পাৰে হাগ্ৰামাইতো নাহে ইয়াত নাই 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 ই এদিনো অহা নাই মূৰ্খই খালি কয় আমাৰ ইয়াত এদিন আহিছে নেকি হাগ্ৰামাই এদিনোতো অহা নাই আমাৰ শোণিতপুৰ গহপুৰ বিশ্বনাথ এইবিলাকক মানে তেখেতে কাণেই নলয় বহু বছৰ প্ৰায় 200 বছৰ হৈ গ'ল এই আমাৰ ভেলগুৰিটো আমি সেই PTC দিনৰ পৰাই বড়ো ভাষাৰ আন্দোলনত জেল খাইছোঁ কিন্তু হাগ্ৰামাই চৰকাৰ গঠন কৰি 5 নৈৰ পৰা ইপাৰে বোলে বিটিয়াৰ হ'বই নিদিয়ে কিন্তু আজি কিয় আমাৰ প্ৰমোদ বড়ো ছাৰে আমাক বিটিয়াৰ দিলে গহপুৰলৈকে তেখেতে এতিয়া আহিছে ভোট খুজিবলৈ সিদিনা বুধবাৰে কি তাৰিখ আছিল সেই তাৰিখে আহিছে একেবাৰে 8খন 9খনমান গাড়ী লৈ আহিছে কিন্তু আমি কিয় হাগ্ৰামাক ভোট দিম আমি নিদিওঁ কিন্তু স্বাৰ্থলোভী কিছুমান পইচাৰ লোভত তাৰ পুকাৰত দৌৰিছে কালিও আমি মিটিং কৰিছোঁ গতিকে আমাৰ মণিৰামেও আহি আছে মোৰ আবুৱে হয় তেখেতে আৰু তেখেত যে নিস্বাৰ্থভাৱে লাগি আছে আপচুৰ হৈ আমাক এতিয়া মুঠতে ট্ৰেক্টৰত ভোট দিবৰ কাৰণে আমি ৰাইজক বুজাম এতিয়াও সময় আছে নাই কমেও 2 মাহ আছে চাগৈ আমি গতিকে এই অঞ্চলৰ মানুহখিনিক ঘৰে ঘৰে গৈ বুজাম 2003 BTC চুক্তি হোৱাৰ পিছত হাগ্ৰামা মহিলাৰ কেতিয়াবা আপোনালোকক নাই 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 ই এদিনো অহা নাই মূৰ্খই খালি কয় যে মই বঢ়িয়াকৈ চলাই আছোঁ নহয় কিন্তু আমাৰ ইয়াত এদিন আহিছে নেকি হাগ্ৰামাই এদিনোতো অহা নাই আমাৰ শোণিতপুৰ গহপুৰ বিশ্বনাথ এইবিলাকক মানে তেখেতে কাণেই নলয় মাত্ৰ নিজৰ গোৱালপাৰা কোকৰাঝাৰটোকে চাই হাগ্ৰামাৰ আন্দোলনত আপোনালোকৰতো সমৰ্থন দিছিলে নহয় জানো আমি দিছিলোঁ হাগ্ৰামাক BLT আছিল BLTৰ হেড লিডাৰ আছিল পাছত গৈ তেখেতে হেৰি হ'ল কিন্তু খবৰ লোৱা নাই আজিকালি ভিতৰত যদি হাগ্ৰামাই যদি আপোনালোকক নাই নহ'ব হাগ্ৰামা কোনোবা আহিব পাৰে হাগ্ৰামাইতো নাহে ইয়াত একদম খাটাং আহি থকা সময়ত আমি ডক্টৰ নীলোৎ শইকীয়াৰ আমাৰ সেইকাৰণে ট্ৰেক্টৰত আমি ভোট দিম আমি সকলো ৰাইজকে বুজাম কিছুমান স্বাৰ্থপৰ মানুহে যাব বেলেগ পাৰ্টিত হাগ্ৰামাৰ মালটা নিবৰ কাৰণে পইচা से मतलब होता है उन लोग को নাই 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 পইচাৰ আমাৰ খেল নাই আমি কষ্ট কৰিম আমি ভাল সমাজ শিক্ষা দীক্ষা স্কুল কলেজ এইবিলাক চিন্তা কৰিব লাগিব এতিয়া শুনিছোঁ আমাৰ ভেলগুৰি হেৰিটো মানে হাই ছেকেণ্ডেৰী হ'ব এতিয়া চাওক বড়ো ভাষাৰ কাৰণে জেল খালোঁ কিন্তু নিজৰ ল'ৰা ছোৱালীক বড়ো ভাষাৰে পঢ়াব নোৱাৰিলোঁ এইটো মোৰ ল'ৰা নাই ভাল শিক্ষক নাই গতিকে আমাৰ এই ভেলগুৰি অঞ্চলৰ ৰাইজে বুজি পোৱা নাই বুজি পাব যেতিয়া আমি এতিয়া মানে সক্ৰিয় হ'ব লাগিব মানে আমি মিটিং মাতিব লাগিব আমি মানে ৰাইজৰ ৰাস্তা পদূলি স্কুল শিক্ষা দীক্ষা নাচে গানে খেলে ধূলে আমাৰ ভেলগুৰিটোত আছে বাৰু বহুতখিনি কিন্তু আমি ভাল নিবনুৱা সংস্থাপন লাগে চাকৰি বাকৰি যিবিলাক ল'ৰাই ডিগ্ৰী লৈ আছে সেইবিলাক হ'ব লাগে আৰু মই বৰ বিশেষ নকওঁ ইমানকৈ কয় মোৰ সামৰণি মাৰিলোঁ